প্ৰিয় দৰ্শক, আজি মই আপোনালোকক ভাৰতবৰ্ষৰ এজন বীৰ পুত্ৰৰ ত্যাগ আৰু বীৰত্বৰ কাহিনীৰ লগতে তেওঁৰ স্মৃতি জড়িত চিহ্নসমূহ দেখুৱাবলৈ লৈছোঁ। মা-দেউতাৰ মুখত চীন ভাৰতৰ যুদ্ধৰ কাহিনী শুনিবলৈ পাইছিলোঁ। শ্বহীদৰ বিষাদ গাথাৰ পটভূমিত কবি হেম বৰুৱা লিখা এখন চিঠি কবিতাটো মাৰ মুখত বহুবাৰ শুনিছোঁ। সৌভাগ্যক্ৰমে সেই পটভূমিক চুই চাবলৈ পালোঁ। আহকচোন কামেং সীমান্তৰ অকোৱা পকোৱা চেলাগিৰি পথেদি গৈ ৭২ ঘণ্টা অকলে চীনা সৈন্যক ভেটা দি ভাৰতৰ ইতিহাসত জিলিকি থকা যশৱন্ত সিং ৰাৱতৰ স্মৃতি নিৰ্মাণ কৰা যশৱন্ত ৱাৰ মেম'ৰিয়েল চাওঁ। যশৱন্ত সিং ৰাৱতৰ জন্ম হৈছিল ১৯৪১ চনত। ভাৰতীয় সেনা বাহিনীৰ ফ'ৰ্ট গড়ৱাল ৰাইফলছৰ ৰাইফলমেন হিচাপে নিযুক্ত যশৱন্ত সিং ৰাৱতৰ সাহস আৰু দেশপ্ৰেমে আমাক মুগ্ধ কৰি ৰাখিছে। তেওঁৰ স্মৃতিতে টাৱাঙলৈ যোৱাৰ পথত এই ৱাৰ মেম'ৰিয়েল। আটক ধুনীয়াকৈ মেম'ৰিয়েলখন নিৰ্মাণ কৰা হৈছে। ভাৰতীয় সেনাই দিনে ৰাতিয়ে ইয়াত পহৰা দিয়ে। তোৰণ পাৰ হৈ পোৱা চোতালৰ বেৰত গৰিমাযুক্ত তথ্য খোদিত কৰা হৈছে। সোঁমাজত এজন সৈনিকৰ ভাস্কৰ্য আছে। আমি ওপৰলৈ উঠি প্ৰতিটো কাৰ্যৰ মাজত ভাৰতীয় সেনা বীৰ পুৰুষজনৰ প্ৰতি দেখুওৱা সন্মান চকুত পৰিল। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল পালে মোক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই পুনৰ নতুন ভিডিঅ' লৈ আহিম। তাৰ পাছত মূল গৃহত প্ৰৱেশ কৰিয়েই দেশৰ অতন্দ্ৰ প্ৰহৰী সেই বীৰৰ ৰূপৰ প্ৰতিমূৰ্তি দেখিলোঁ। লগতে তেওঁ ব্যৱহাৰৰ বাবে আগবঢ়োৱা বিচনা, গাৰু, কম্বল, জোতা, চেণ্ডেল আদি সজাই থোৱা দেখিলোঁ। গম পালোঁ যে তেখেতৰ নামত উৎসৰ্গিত জোতা প্ৰতিদিনে সেনাই পলিচ কৰে। শ্ৰদ্ধাত মূৰ দোঁ খাই আহিল। কেইজনমান সৈনিকৰ সৈতে আমি ফটো উঠিলোঁ। তাৰ পাছত কাষতে থকা যশৱন্তগড় স্মৃতিস্থললৈ গ'লোঁ। তাত তেখেতৰ ব্যক্তিগত ব্যৱহাৰ্য সামগ্ৰীসমূহ সংৰক্ষণ কৰি থোৱা আছে। তেখেতৰ বেজ, ইউনিফৰ্ম, টেলিফোন আদিৰ লগতে সেই যুদ্ধত বীৰগতি পোৱা শ্বহীদৰ ফটো আছে। ১৯৬২ চনৰ অক্টোবৰ মাহত আৰম্ভ হোৱা চীন ভাৰতৰ যুদ্ধত চীনা সৈন্যই ৩টামান গিৰিপথেদি আক্ৰমণ কৰিছিল। চীনা সৈন্যৰ সংখ্যা ভাৰতীয় সেনাতকৈ কেইবাগুণো বেছি আছিল। অস্ত্ৰ-শস্ত্ৰটো আগবঢ়া আছিল। হাড় কঁপোৱা ঠাণ্ডাত সীমিত সা-সুবিধাৰ মাজত আমাৰ বীৰসকলে যুদ্ধ কৰিছিল। এই যুদ্ধত নিজৰ দলৰ সকলো সৈন্যৰ মৃত্যু হোৱাৰ পাছত যশৱন্ত সিঙে অকলেই কৌশলেৰে চীনা সৈন্যক ৭২ ঘণ্টা বাধা দি ৰাখিছিল। তেওঁক চেলা আৰু নুৰা নামৰ দুগৰাকী মনপা যুৱতীয়ে সহায় কৰিছিল বুলি পিছত জানিব পৰা গৈছিল। চীনা সৈন্যৰ হাতত ধৰা পৰাত চেলাই হ্ৰদত পৰি আত্মহত্যা কৰে আৰু নুৰাই যুদ্ধক্ষেত্ৰতে প্ৰাণত্যাগ কৰিছিল বুলি জনা হয়। মেম'ৰিয়েলত সেই যুদ্ধৰ বাংকাৰ সংৰক্ষণ কৰি থৈছে। যুদ্ধত নিহত ৩০০ চীনা সৈনিকৰ সমাধিস্থলো আছে। এই সমাধিয়ে ভাৰতীয় সেনাৰ বীৰত্বৰ কথা যেন কৈ আছে। যশৱন্ত সিঙৰ বীৰগতি হ'ল আৰু চীনা সৈন্যৰ তেওঁৰ শিৰচ্ছেদ কৰি চীনলৈ লৈ গৈছিল। দুই দেশৰ চুক্তিৰ অন্তত সেই শিৰ হেনো ঘূৰাই দিছিল। ভাৰত চৰকাৰে আজিও যশৱন্ত সিঙক জীৱিত সৈনিক হিচাপে জ্ঞান কৰে। তেওঁৰ পদোন্নতি কৰি আহিছে। বছৰত সৈনিকক পাব লগা ছুটিও মঞ্জুৰ কৰে। ছুটিৰ সময়ত তেওঁৰ সামগ্ৰী পৰিয়ালৰ ওচৰলৈ পঠিয়াই তেওঁক পৰমবীৰ চক্ৰ সন্মান দিয়া হৈছে। কবি হেম বৰুৱাই কৈছে, যি মৃত্যুৱে দহক জীৱন দিয়ে সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ।
শপতৰ দৰেই দেশৰ বাবে মৃত্যুক আঁকোৱালি লোৱা শত সহস্ৰ শ্বহীদক আহক নমন কৰোঁ। দেশৰ সেনাৰ প্ৰতি সঁচাকৈ শ্ৰদ্ধা উপজিছে, বুকু ভৰি উঠিছে। যুদ্ধই বাৰু কাক কি দিয়ে? কাৰোবাক জয়ৰ আনন্দ, কাৰোবাক হয়তো বিষাদ আৰু শ্বহীদক অমৰত্ব। শেষত ডক্টৰ ভূপেন হাজৰিকাই চীন ভাৰতৰ যুদ্ধৰ পটভূমিত লিখা গীতটো গুণগুণাই চেলাগিৰি পথেদি আমি আগুৱাই গলো। কত জোৱানৰ মৃত্যু হ'ল, কাৰ জীৱন যৌৱন গ'ল, সি মৃত্যু অপৰাজেয়, তেনে মৃতক নহলো মই কিয়। কত জোৱানৰ মৃত্যু হ'ল, হেনো হিমালয় ভাৰতৰ প্ৰহৰী, তাহানি শুনিছিলো কাহিনী, পিছে মৃত জোৱান সবে চিঞৰিছে, লাগে চিৰ জাগ্ৰত এটি বাহিনী। আজি কামেন সীমান্ত দেখিলো, দেখি শত্ৰুৰ পশুত্ব চিনিলো, আৰু মৃত মৌন শত জোৱানলে মোৰ অশ্ৰু অঞ্জলি যাচিলো। কত জোৱানৰ মৃত্যু হ'ল।